গাইজ কি খবৰ এতিয়া সন্ধিয়া প্ৰায় ৫টা ১০ হৈছে আৰু বেটিহেঁতি টিউশ্যনলৈ গ'ল আৰু মই যাওঁ অকণমান ওচৰতে বৌ এজনী ঘৰলৈ তাতে মানে অকণমান দোৱা কৰাইছে মোক মাতিছে সোনকালে যাব কৈছে তো তালৈ ওলাইছোঁ যাবলৈ তো আপোনালোককো লগত লৈ যাম ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ তেন্তে চাই থাকিব মোক কি কৰোঁ কি নকৰোঁ তেতিয়াহ'লে ব'লক যাওঁ মই আহি পাই গ'লোঁ আৰু ইয়াত মানে বাইজনী ঘৰত বৌ নহয় বাই হয় সিহঁতৰ ল'ৰাটোৰ বাৰ্থডে তাতে সৰু সুৰাকৈ আয়োজন কৰিছে আমাৰ ওচৰৰ বোৱাৰীবোৰক ল'ৰা ছোৱালীবোৰক মাতিছে আৰু জেগাবোৰ বহুত থেপাথেপি সেয়েহে ইমান ডাঙৰকৈ আয়োজন কৰিব পৰা নাই আৰু ঘৰ দুৱাৰো ভগা চিগা বনাই আছে সেইটো কাৰণে বেলেগ জেগাত আৰু ইয়াতে কৰা হৈছে মই আহিলোঁ আৰু এয়া সিহঁতি লগাই আছে আৰু এইজনী মোৰ ভতিজা ছোৱালী চেহনাজ হয় নাম আৰু এইজনী বাই হয় এই বাই ল'ৰাটোৰে আজি বাৰ্থডে তেন্তে চাই থাকিব এফালে আফচানা আৰু নেহাই ডেক'ৰ কৰি আছে সিহঁতি দুইজনী লাগি গ'ল আৰু মই চাই আছোঁ ঘৰলৈ আহিলোঁ বেটিহঁতি টিউশ্যনৰ পৰা আহিলে তো সিহঁতকো লৈ যাওঁ সিহঁতক উলিয়াই দিলোঁ এয়া দুইজনী ওলালে এয়া নকয় ঠিক আছে ব'লা আমি গৈ থাকোঁ দৰ্জাখন মাৰি লওঁ তেন্তে ব'লক মাতিছে যোৱা নাই এইটো আফ্ৰিদ ইয়াৰে বাৰ্থডে আজি ব্লেক কালাৰ টি চাৰ্ট পিন্ধাটোৰ তাৰ বহুত খং তাক ইংলিছ গান লগাই দিব লাগে আৰু সেয়া ইংলিছ গানত ডান্স কৰি আছে কিমান ধুনীয়া লাইটিং কৰিছে ন আৰু এতিয়া ছোৱালীবোৰে নাচিব সৰু সৰু ছোৱালীবিলাকে আমাৰ বেটিহঁতি নাচিব পালে আৰু একো নালাগে খুব ভাল পাইছে দুইজনীয়ে পূৰা জঁপিয়াই আছে ঘৰতো এনেকুৱা কৰে একদম ইমান নাচি থাকে জঁপিয়াই এয়া এতিয়া কেক কাটিব আৰু অকণমান পিছত আৰু এয়া কেকৰ আৰম্ভণি এয়া কেক উলিয়াইছে আৰু কাটিব মাকে আৰু বাপেকে লৈ ৰখিছে ল'ৰাটোক আৰু এয়া কেণ্ডেলবোৰ জ্বলাইছে তাৰপিছত এইবোৰো জ্বলাইছে আৰু কিবাকিবি মই নাজানো আৰু নাম চাম ক'ব লাগে কৈ দিছোঁ আৰু এতিয়া কাটিব কেক গুড মৰ্ণিং ফ্ৰেণ্ডছ মই আৰু ৰাতি ভিডিঅ' নকৰিলোঁ ৰাতি অহাও বহুত দেৰি হ'ল সেইটো কাৰণে আৰু এতিয়া মই বেটিক স্কুললৈ গৈ আছোঁ স্কুললৈ ওলালোঁ আৰু এয়া বেটি আজি চেৰিনৰ এক্সাম নাই অকল চুমায়া আছে আৰু চুমায়া হেনো আজি খোজকাঢ়ি যাব তো আজি আমি খোজকাঢ়ি গৈ আছোঁ কালি ৰাতি অহা দেৰি হ'ল ন বাৰ্থডে ঘৰৰ পৰা সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ ৰাতি আহি ভালেই লাগে বাৰু বেয়া নালাগে কিন্তু হেৰি ঠাণ্ডা দিনকেইটা আহিব পৰা যাব তথাপিও অকণমান জাবৰা টাইপ যে সেইকাৰণে বেয়া লাগে আৰু পামেই আৰু আমি স্কুল বহুত বেছি দূৰ নহয় একদম 8-10 মিনিটমান লাগে আৰু টোটেল খোজকাঢ়ি আহিলে টেম্পু দি গ'লেও 5 মিনিটতে পাই যায় পামেই আৰু আজি যে ঘৰত ইমানেই কাম আছে নহয় ৰাতিপুৱা পানীয়ে চুব নোৱাৰোঁ পানীখিনি চুলে একদম এলাৰ্জি টাইপ হাঁচি চৰ্দি কাহ এইয়া স্কুল পালোহি আৰু এতিয়া বেটিক দি দিম দি আকৌ মই ঘৰলৈ ৰাওনা হ'ম মই আৰু ভিতৰলৈ নোসোমাওঁ গেটৰ পৰা বেটিক বিদায় দিওঁ থৈ আহি আছোঁ এতিয়া যে ঘৰত গৈ যে নেৰা নেপেৰা কাম কৰিব লাগিব পঢ়িবলৈ সময় নাই দৌৰি কাম কৰিব লাগিব ব'লক গৈ থাকোঁ ফ্ৰেণ্ডছ মই এতিয়া একদম আবেলি আপোনালোকক লগ পাইছোঁ প্ৰায় 3টামান বাজিছে মই স্কুলৰ পৰা আহিলোঁ ল'ৰা ধপৰাকৈ চব কাম বন কৰি আজৰি হ'লোঁ খাই বৈও আজৰি হ'লোঁ এতিয়াহে মোবাইল হাতত লৈছোঁ স্কুলৰ পৰা আহিলোঁ কেতিয়াবাই আৰু আহি পেলাই মানে হেৰি কৰিব নহ'লে আৰু ভিডিঅ' কৰিবলৈ ইমান ওপৰা ওপৰি কাম আৰু এতিয়া মই ভৰাইছোঁ পানী ভৰাই আছোঁ আৰু কামখিনি কৰি আজৰি হ'লোঁ ভাত পানীও খালোঁ আবেলি হ'ল আৰু এতিয়া ইমানে কাম মানে মোবাইলটো ল'বলৈ সুযোগেই নিমিলিলে তাকে এতিয়া কাঁহী বাতিকেইটা ধুই বাকী কামখিনি কৰোঁ আপোনালোককো দেখাই থাকিম দুপৰীয়া ভাত খাই চবেই অকণমান শুৱে মইহে শুবলৈ নহ'লে আৰু গেটখন মাৰি দিওঁ নহ'লে কুকুৰবোৰ বৰ সোমায় নাক ফুলিটো বাৰ বাৰ খালি দাং খাই যায় খং উঠি যায়
আৰু এই মোৰ হেন্দালিজোপা সেইদিনাখন হেন্দালিখন লগাইছিলোঁ আৰু সেই আছে লাও গছজোপা বগাইছে অকণমান বগাইছে আৰু লাওজোপা কামখিনি কৰোঁগৈ চবেই খাই বৈ শুৱাই সিহঁতিও শুই আছে এতিয়া মই আৰু কামত লাগোঁ কাম নকৰিলেতো নহ'ব ন বোৱাৰীৰ লাইফ কাম কৰিয়ে ভাত খাব লাগিব জেংকেইডাল ওলমি গৈছে বাচনখিনি ধুই লওঁ এতিয়া বাচনখিনি ধুই পেলাই তাৰপিছত আপোনালোকক লগ পাম হেল্ল' আৰু মই অথনিৰ পৰা ভিডিঅ' কৰাই নাই জানেনি বেটি টিউশ্যনলৈ গ'ল আকৌ আহিলে চাহ দিলোঁ তাৰপিছত এতিয়া বহি আছোঁ আৰু কি কৰিমনো খোৱা বহা কাম এই গামোচাখনকে লৈ ল'লোঁ আৰু বুকুতে পেলাই আৰু আজি মই হাজবেণ্ডৰ পৰা গালি খালোঁ জানেনি কিয় গালি খালোঁ বাৰু এইকেইটা চাওক এইকেইটা কি দেখিছেনে এই কণী নখকেইটাৰ কাৰণে গালি খালোঁ কৈছে এই নখকেইটাক কাটি দিব লাগে ৰাখিছিলোঁ ইমান বেছি দীঘলো নহয় ইমান সৰু আছে ন কি কৰিম এতিয়া কাটিবই লাগিব হাজবেণ্ডে যিহেতু কাটি দিব কৈছে তেওঁ নখ দীঘল ভাল নাপায় আৰু নামাজ চামাজ পঢ়ি থাকোঁ ন এইবাৰহে ইমান কোন হৈছে আনকালে ইমান দীঘলো নহয় মানে আৰু অকণমান সৰু মানে কাটি দিওঁ এতিয়া নখ কাটি দিব লাগিব কাটি দিম আৰু মনে ভাল পোৱা মানুহজনে যোনটো বেয়া পায় সেইটো কাম কেতিয়াও নকৰোঁ আছে নহয় আগাৰ তুম মিল যাও জমানা চোন তুমহে जो पसंद ना हो वो शीशा हम तोड़ देंगे তো সেইটো কথা ভাল পোৱা মানুহজনে যিটো বেয়া পায় সেইটো কাম নকৰোঁ নখকেইটাহে কাটি দিম দীঘল হৈ থাকিব ন কিন্তু অকণমান নখবোৰ দীঘল থাকিলে ভাল লাগে ন কাটিব লাগিব আৰু অথনি ভিডিঅ' নকৰিলোঁ আৰু ভাবিলোঁ বনোৱা সিজোৱা খোৱা সেইবোৰ দেখুওৱা হৈয়ে থাকে ন আৰু মোৰ মোবাইলটো একদম ঘোলা মানে মোৰ ফোনটো মানে বহুত বেছি দামী নহয় মানে সেইকাৰণে বহুত কম দামী মোবাইলত কোনোমতে ভিডিঅ'টো কৰি আছোঁ আৰু লাইভ আহিম ভাবিছিলোঁ লাইভ আহিবলৈ মন নগ'লে আৰু এতিয়া বহি আছোঁ বেটিহঁতে টিভি চাই আছে তো মই ভিডিঅ'টো আজি ইয়াতে সামৰি দিওঁ বুলি ভাবিছোঁ তো আজি ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু যিসকলে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কি ক'ম সেয়াই আৰু সদায় ক'বলগীয়াখিনি আজি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ নখখিনি দিনত কাটিম এতিয়া ৰাতিটো নাকাটোৱে তো ভালে থাকিব আপোনালোকে মই আকৌ মজাৰ ব্লগ এটা লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম বাই বাই